কবিতাৰ শিৰোনাম হ'ব দে আই। পাঠ আৰু আবৃত্তি কংকনা দাস। জুৰুলা মনটোক আকৌ জুৰুলা কৰিলে পানে। ভাবিছিলোঁ যি হ'ল হ'ল আৰু কিবা এটা নতুনকৈ কৰিম। মনৰ পথাৰত সিঁচিবলৈ লৈছিলোঁ এক নতুন জাতৰ বীজ। কালৰ বান্ধে কাঢ়ি নিলে গোটেই সপোনৰ লিষ্ট। মানুহজনকনো কিমান গালি পাৰিম, বস্তুৰ যিহে জুই চাই দাম। এদিনৰ হাজিৰাৰে ঘৰখন নুজুৰে, সেয়ে ভাবিছিলোঁ মনৰ পথাৰত সিঁচিম নতুনত্বৰ বীজ। ছোৱালীজনীও আছে আমাৰ মুখলৈ চাই, তাইক কিবা এটা ভাল বস্তু খুৱাবলৈও আমাৰ সেইকণ সামৰ্থ্যও নাই। লাহে লাহে তাই ডাঙৰেই হ'ল, পঢ়াৰ যিহে বোজা। চাকৰি নাপায় বুলি জানিও শিক্ষিত নিবনুৱা কৰাৰেই এক যাত্ৰা। আনৰ ছোৱালীৰ দৰে তাইৰ হাতত নাই এটা ডাঙৰ স্ক্ৰীণৰ মোবাইল। তথাপি তাইয়েই কয়, হ'ব দে আমিতো বহুত সুখত আছো আই, কিছুমানে যে তাকো পোৱা নাই। আমাৰ ঘৰটো বাঁহৰে আৰু নঙলা মুখত যে নাৰিকল দুজোপা। একেবাৰে হাইলাখ চিৰিয়েল চিনেমাত দেখুওৱা দুখীয়া মানুহৰ ঘৰ। মোৰ কথাখিনি শুনি ছোৱালীজনীয়ে বুজায়, হ'ব দে আই, এইবোৰ ভাবিতো আমাৰ একো লাভ নাই। নেৰা নেপেৰা বৰষুণৰ ফলত খেতি পথাৰ গ'ল ডুবি। সেই চিন্তাতে মানুহজনে কয়, দুদিন পাছতচোন খাবলৈ একোৱেই নাপাবি। তথাপিও দুসাজৰ ঠাইত এসাজ খাই আছিলোঁ আমি জীয়াই। এতিয়াতো তাকো নাই, বানেচোন নিলে সকলো উটুৱাই। গৰু ছাগলী হাঁহ কুকুৰাবোৰো ডুবি থাকিল বানৰ কবলত। আমাৰ জীৱন বচাবলৈ আহি থাকোঁতে মানুহজনে সোমাই থাকিল খালত। চিঞৰিছিলোঁ যদিও বচাওক বুলি, কোনেও নাহিল বচাবলৈ আমাক ভাই। মানুহজনৰ অন্তিম সৎকাৰ কৰিবলৈও এতিয়া ঠাই এডোখৰো নাই। আকৌ ছোৱালীজনীয়ে বুজায়, হ'ব দে আই, এইখিনি আমাৰ কপালতেই নাই।